তেখেতে কৈছে ভুৱা ফাৰ্মাচিষ্ট আৰু ভুৱা ফাৰ্মাচিষ্ট আছে, ভুৱা ফাৰ্মাচী কিছুমান আছে আৰু ভুৱা ফাৰ্মাচিষ্ট, ইয়াৰ মাজত আপুনি পাৰ্থক্য কিবা দেখিছেনে? হয়, পোনপ্ৰথমতে আপোনাক সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আৰপুৰ সমূহ সদস্যক আৰু আজি সভাৰ সভাপতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আগতে কৈ যোৱা সদস্যবৃন্দ যেনেকৈ ক'লে অসমত কিমানজন ফাৰ্মাচিষ্ট আছে, তেখেতে যোৱা অক্টোবৰৰ হিচাপটো গৈছে, ইয়াত আমাৰ RTI কপি মতে যোৱা অক্টোবৰৰ মতে 15,670জন ফাৰ্মাচিষ্ট আছে। ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট, তাৰে ভিতৰত চৰকাৰী চাকৰিয়াল, NSCMৰ আণ্ডাৰত চাকৰি কৰা, তাৰপিছত কিছুমান ফাৰ্মাচিষ্ট মৃত্যু হৈছে অলৰেডি। হয়, এইবিলাক এতিয়া চাওক, আপুনি ইয়াৰ পৰা 5,000 যদি মাইনাছ কৰে তেতিয়াহ'লে 10,000। এই শদিয়াৰ পৰা ধুবুৰীলৈ, নগাঁৱৰ পৰা হাইলাকান্দিলৈ আপোনাৰ কি লাগে নেকি 10,000 ফাৰ্মাচী আছে? সেইটোৱে ডিফাৰেঞ্চ। এতিয়া মই কৈ আছোঁ ভুৱা ফাৰ্মাচী কাক কয়, মানে কিছুমান এনেকুৱা, যদি আমাৰ হাতত ৰেজিষ্ট্ৰেশ্যন আছে 10,000, তেতিয়াহ'লে একজেক্ট ফাৰ্মাচিষ্ট অসমত হ'ব 10,000। যিকেইটা ৰেজিষ্ট্ৰেশ্যনৰ বিপৰীতে যিকেইটা ফাৰ্মাচী আছে সেইকেইটাই হ'ল ভুৱা ফাৰ্মাচী। আৰু ভুৱা ফাৰ্মাচিষ্ট কাক কয়, কিছুমানে কোনোবা এখন দোকানত বা কোনোবা এখন ক্লিনিকত বা কোনোবা এখন ডক্টৰৰ লগত কিবা এখন মানে অকণমান কিবা 2 দিন শিকিলে, 2 মাহ 3 মাহ শিকিলে, তাৰপিছত কোনোবা এখন গাঁৱত যায় নিজকে ফাৰ্মাচিষ্ট বুলি কৈ ফুৰে, এইবিলাক হ'ল ভুৱা ফাৰ্মাচিষ্ট। আৰু ভুৱা ফাৰ্মাচী হ'ল যিবিলাকে ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ চলাই আছে, সেইবিলাক হ'ল ভুৱা ফাৰ্মাচী। হয় দাদা, আৰু এটা কথা আপোনাক সুধিব খোজোঁ, যদি ভুৱা ফাৰ্মাচী নগাঁৱত চলি আছে, ইয়াৰ জিলা ঔষধ পৰিদৰ্শকে কিবা ব্যৱস্থা লৈছেনে? হয়, এইটো আপোনালোকৰ নগাঁও বুলি কথা নহয়, গোটেই অসম বুলি কথা নহয়, গোটেই ইণ্ডিয়াতে ভুৱা ফাৰ্মাচী চলি আছে। অসমত মই বিশেষকৈ অসমৰ কথা কৈছোঁ। অসমত যদি আজি আমাৰ 17,000 16,000 ৰেজিষ্ট্ৰেশ্যন আছে, আপোনালোকে এটা বিবেচনা কৰক ন, অসমৰ গোটেই অসম মিলি কি ইমানখিনি ফাৰ্মাচী আছে নেকি? সেইটোৱে ভুৱা ফাৰ্মাচী। আৰু ইয়াত ড্ৰাগছ ইনস্পেক্টৰ বা জিলা ঔষধ পৰিদৰ্শকক কি ক'ব আপোনালোকে? যদি জিলা ঔষধ পৰিদৰ্শক যদি ঠিকে থাকিলে হয়, তেতিয়াহ'লে ক'ৰবাত কফ চিৰাপ, ক'ৰবাত টেবলেট ধৰা নপৰিলে হয়। জিলা ঔষধ পৰিদৰ্শকে ভালকৈ কাম নকৰে কাৰণে সেইবিলাক হৈছে। আমি জিলা ঔষধ পৰিদৰ্শকক সঠিকভাৱে কাম কৰাবলৈ আমি এই সন্থাখন খুলিছোঁ। এই সন্থাৰ পৰা আমি জিলা উপায়ুক্তক ৰিকুৱেষ্ট কৰিম, আমি তেখেতক ৰিকুৱেষ্টে কৰিম, ৰিকুৱেষ্ট কৰিম, তেখেতৰ সহযোগিতা বিচাৰিম। এইটো কাৰণে আমি নগাঁৱৰ আশে পাশে থকা, আপোনালোকৰ নগাঁও জিলা সমিতিক আমাৰ দায়িত্ব দিয়া হৈছে, নগাঁৱৰ আশে পাশে থকা যিবিলাক ইলিগেল ফাৰ্মাচী আছে আমাৰ ড্ৰাগছ ইনস্পেক্টৰৰ লগত লৈ, ড্ৰাগছ ইনস্পেক্টৰৰ সহযোগিতাৰে, মানে আগতে ড্ৰাগছ ইনস্পেক্টৰ এনেকুৱা নহয় যে ড্ৰাগছ ইনস্পেক্টৰৰ ফাৰ্মাচী চিল কৰে, কিন্তু বহুত লেহেমীয়া গতিত গৈ আছে। যিটো লেহেমীয়া গতিত গৈ আছে, এইটো লেহেমীয়া গতিত গৈ থাকিলে অযুগ্ম বছৰ লাগিব। সেইকাৰণে আমি ইয়াৰ গতিটো বঢ়াব খুজিছোঁ। আচ্ছা, আপোনালোকৰ আৰপু যিহেতু এই আপোনালোকৰ আৰপুৰ ইয়াৰ পৰৱৰ্তী পদক্ষেপটো কি হ'ব সেই বিষয়ে অলপ ক'বনে? আৰপুৰ পৰৱৰ্তী পদক্ষেপ এতিয়া আমাৰ সংগঠনৰ ভিতৰৰ বস্তু চব কৈ দিব নোৱাৰে, তথাপিও আপোনালোকক মই কিছুমান কথা কৈছোঁ। তথাপিও আমাৰ আৰপুৰ পৰৱৰ্তী পদক্ষেপ হ'ল অসমত সেইজন মানুহে ফাৰ্মাচী খুলিব পাৰিব যিজনে ফাৰ্মাচিষ্ট পঢ়িছে, আৰু কোনোবা বেলেগ মানুহে খুলিব খুজিলেও তেওঁৰ ওচৰত 24/7 ফাৰ্মাচিষ্ট উইথ ৰেজিষ্ট্ৰেশ্যন, যাৰ ৰেজিষ্ট্ৰেশ্যন আছে তেওঁ প্ৰেজেণ্ট থাকিব লাগিব। এনেকুৱা নহয় যে কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যনখন ভাড়া ল'লে ফাৰ্মাচী খুলিলে, সেইটো নহয়। আমাৰ আৰপুৰ মেইন পদক্ষেপ হ'ল আমি ফাৰ্মাচিষ্টৰ ভেলুৱেশ্যন কৰা। আমাক ফাৰ্মাচিষ্টক যে ফাৰ্মাচীৱালা কিবা ৱালা কয় সেইবিলাক ক'ব নোৱাৰিব। কোনো ডক্টৰক যদি ৰেজিষ্ট্ৰেশ্যনখন কোনো বেলেগে ভাড়াত ল'ব নোৱাৰে, আমাৰ ৰেজিষ্ট্ৰেশ্যনখন কোনে বেলেগে ভাড়া ল'ব? সেইটোৱে। এতিয়া আপুনি কোৱা মতে এই যে ফাৰ্মাচীবিলাক যে চলি আছে, তাত কি ৰেজিষ্ট্ৰেশ্যন থকা ফাৰ্মাচিষ্টবিলাক নাথাকে নেকি? ৰেজিষ্ট্ৰেশ্যন থকা ফাৰ্মাচিষ্টবিলাক থাকে। এইটো এনেকুৱা নহয় যে ৰেজিষ্ট্ৰেশ্যনবিলাক থকা ফাৰ্মাচিষ্টবিলাক নাথাকে, কিন্তু কিছুমান আমাৰ অসমখনতো মধ্যবিত্ত ৰাজ্য ন, দুখীয়া ৰাজ্য, ইকনমিকেলি বেছি ষ্ট্ৰং নহয়। ইয়াত কিছুমান ধৰক এতিয়া মই কওঁ মুকালমুৱা চহৰৰ এটা ল'ৰাই হওক বা এইটো নগাঁৱৰ কোনোবা কিৰাকাটা চহৰৰে ল'ৰা এটাই হওক, সি ক'ৰবাৰ পৰা ফাৰ্মাচিষ্ট পাছ কৰিছে, ইয়াক এতিয়া নগাঁৱত কোনোবা এজন মানুহে তাক কৈছে জব দিম, তাক ফোন কৰে কিন্তু প্ৰথমতে জব দিম, তুমি নগাঁৱলৈ আহা তোমাক জব দিম। যেতিয়া সি নগাঁৱলৈ বায়'ডাটাখন লৈ আহে তেতিয়া কয় তোমাকতো নালাগে, তোমাৰ ৰেজিষ্ট্ৰেশ্যনখন লাগিব। তেতিয়া চাওক, কোনোবা এখন চহৰৰ পৰা অহা বা ভিতৰৰ গাঁৱৰ পৰা অহা ল'ৰা এটাই যে ইয়াৰ চাকৰিটো নহ'লে এই ঘৰত ঘূৰি যাব নোৱাৰে, এতিয়া বিপদহীন হৈ উপায়হীন হৈ ৰাস্তা নাপায়, নিজৰ ৰেজিষ্ট্ৰেশ্যনখনে দি যায়। সেইটো বাধ্য কৰে, চবেই নকৰে দিয়ক, চব ফাৰ্মাচিষ্টে এইটো কৰা বুলি কোৱা নাই, কিছুমান বাধ্যত কৰোৱাই সেইটো কামহে কৰে। আজিৰ সভাৰ কি উদ্দেশ্যত সফল কৰা হ'ল? আজিৰ সভাৰ উদ্দেশ্য সফল কৰা হ'ল, আমাৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা হ'ল, আৰু আমাৰ নগাঁৱৰ আশে পাশে আমাৰ ৰাতিপুৱা আমাৰ নগাঁও জিলাৰ সভাপতি মুছাহিদৰ মানে নেতৃত্বত এটা আমাৰ মানে অনুসন্ধান, এইটো আমাৰ ভিতৰুৱা অনুসন্ধান এটা কৰা হৈছে। নগাঁও চিটিৰ ভিতৰত কিমান অবৈধ ফাৰ্মাচী আছে আমাৰ এটা ভিতৰুৱা অনুসন্ধান কৰা হৈছে। এইটো কপি আমি পৰৱৰ্তী সময়ত
পাব্লিকলৈ দিম আৰু ড্ৰাগছ ইনস্পেক্টৰলৈ দিম। আচ্ছা দাদা, নগাঁও BPC আমাৰ যিখন জিলাখনৰ যিখন মেইন হস্পিটেল বুলি ক'ব পাৰি, আৰু যিহেতু ইয়াত নগাঁও মেডিকেল কলেজ ইতিমধ্যে স্থাপন হ'বলৈ গৈ আছে, তেতিয়া এই BPC যিখন হস্পিটেল আছে তাত যিসকল ফাৰ্মাচিষ্টসকলে পঢ়ি আহি তাৰপিছত যিটো প্ৰশিক্ষণ লয়, আপোনালোকৰ 3মহীয়া যিটো প্ৰশিক্ষণ হয়, সেইসকলক কিবা ক'ব বিচাৰেনে আপুনি? সেইসকলক মই এইটোৱে ক'ব খোজোঁ, মানে আমাৰ এইটো BPCHত মানে প্ৰশিক্ষণ অলপ ভালকৈ দিব লাগে। মই আপোনালোকক কওঁ, মই ফাৰ্মাচিষ্ট পাছ কৰিছোঁ আপোনাৰ শিলচৰ মেডিকেল কলেজৰ পৰা, আৰু মই প্ৰশিক্ষণ লৈছোঁ MMC মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল পাণবজাৰ। তাত আমাক 3 মাহৰ ডিউটি আছিল যে, তাক আমাক 4 মাহকৈ 5 মাহকৈ ডিউটি কৰাইছে। মানে আমি কাম কৰাতকৈ বহুত বেছি কাম কৰিব লগা হৈছে তাত। মই ইয়াত কিছুমান, মই গোটেই ডিটেইলছ নাজানো, কিন্তু BPCHৰ মই কিছুমান অভিযোগ শুনিছোঁ যে ইণ্টাৰ্ণশ্বিপত অকণমান মানে আৰু অলপ ষ্ট্ৰিক্ট হ'ব লাগে, অকণমান দৃঢ়তাৰে কৰিব লাগে। তাৰ কাৰণে মই BPC কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।